হেল্ল' ঐ দিছোঁ উঠ আকৌ কি ইমান দেৰিলৈকে শুই আছ পূবালী কলেজলৈ আহিব হ'লেই কি জল্দি আহ ৰ 2 মিনিট গৈ আছোঁ ঐ কি হ'ল আজি ইমান দেৰিলৈকে অহা নাই যে অলপ টাইম তাই আহিব নহয় ঐ শুনচোন কি তই আজি তাইক মনৰ কথা কৈ দে বুজিছ কম বুলিতো ভাবোঁ কিন্তু তাইক দেখিলে বুকুখন কঁপি উঠে ঐ যা 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 আজি নকওঁ নেকি না বুলি যদি আকৌ কৈ দিয়ে ধেত তোৰ দ্বাৰা নহ'ব আৰু বুজিছ ঐ তই আজিও নকলি যে কেনেকৈ কবি তাই যিহে মিঠা চাৱনি তাইক দেখিলে বুকুখন কঁপি উঠে মোৰ তোৰ দ্বাৰা নহ'ব আৰু বুজিছ তই তোৰ সপোনৰ পৃথিৱীখনতে থাক বেলেগে যেতিয়া সেইটো ফুলপাহ ছিঙি লৈ যাব তেতিয়াহে তই বুজিবি ক'বলৈতো মনটো আছে কিন্তু তাই না বুলি যদি কৈ দিয়ে একো নহয় তই তাইক কৈ চাবিচোন এবাৰ তাই তোক না বুলি নকয় মই জানো কিন্তু কোনো কিন্তু চিন্তু নাই কালি তাই কলেজলৈ আহোঁতে গাঁৱত প্ৰেমিলাখন হ'বলৈ গৈ আছে নহয় গম পাৱ নাই কি কিহৰ প্ৰেমিলা এই আমাৰ গাঁৱৰ পূবালী যে তাইক বোলে ঋষিয়ে ভাল পায় হয়তো মই জনাত কালি মানে প্ৰপ'জো কৰি দিব পাৰে দেই সঁচা নেকি তাইকটোতো মই ভাল পাওঁ তাক চাই ল'ম সি প্ৰপ'জ কৰাৰ আগত মই মোৰ কৰি ল'ম তাইক অঁ কৈ দিবি কাইলৈ তাই কলেজৰ পৰা আহোঁতে তাইক প্ৰপ'জ কৰি দিবি তুমি ভণ্টি ৰুমত আছিলোঁ ভাত ৰান্ধাগৈ যোৱা হয় সঁচাকৈ মই তোমাক বহুত ভাল পাওঁ তুমি মোৰ জীৱনৰ কবিতা যাৰ প্ৰতিটো শাৰীতে মৰম আৰু সন্মান লিখা আছে কোৱা পূবালী হ'বানে তুমি মোৰ জীৱনৰ লগৰী একো নোকোৱাকৈ গুচি গ'ল যে তাই মই তোক কৈছিলোঁ এতিয়া নকওঁ বুলি বেয়াই পালে চাগে একো বেয়া পোৱা নাই তাইও তোৰ প্ৰতি কিবা এটা ফিলিংছ আছে সেইকাৰণে একো নক'লে তোক ঠিকে কৈছ বৈ এতিয়া যাওঁ বৈ
পূবালী মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ কি কলি তই নিজৰ চেহেৰাটো চাইছ আৰে মোৰ চেহেৰাটো বাদ দিয়া মোৰ ওচৰত কি নাই কোৱা তোমাক যি লাগে তাকে দিব পাৰিম আহা না তুমি তো এবাৰ মোৰ হৈ চোৱা আয়া অসভ্য তই মোৰ হাতত ধৰিবলৈ কৰ সাহস পালি নাজানো নেকি ছোৱালীৰ লগত কেনেকৈ কথা পাতিব লাগে নেক্সট টাইম যদি তই মোৰ কাষ চাপ তেন্তে কথা বেয়া হ'ব কৈ দিছোঁ বাদে বয় টেনশ্যন নল'বি টাইমহে বহুত পালোঁ ব'ল এতিয়া চিগাৰেট এটা ব'ল পূবালী আজি আবেলি তুমি ফ্ৰী আছা নেকি শুৱনি মনৰে শুৱনি হাঁহি চকুৱে কিনো কোৱা কাষলে আহি চকুৰে টিপতে মহিলা তুমি নোৱাৰো জানানে তোমাকে নাভাবি মনে মনে তুমি দিয়া নীলা কাঢ়ি দুচকু ভাষাৰে কিনো কোৱা আহি মনৰে পুৱতি ৰদালি তুমি খিৰিকী ফাকেৰে চোৱা জুমি জুমি তুমি মোৰ বুকুতে আছাহি যে ৰৈ নোৱাৰো থাকিব নাপালে তোমাকৈ তুমি মোৰ বুকুতে আছাহি যে ৰৈ নোৱাৰো থাকিব নাপালে তোমাকৈ খোবাৰে মোৰে তুমি হৃদয়ে থাকে সুধি যৌৱন ভৰা হিয়াখনি তুমি নীলাকাহি যুগে যুগে প্ৰতি খোজে তোমাৰে হো হাতে হাত ধৰি আগুৱাম দুয়ো একৈ তুমি লগা প্ৰতিটো ভাৱনা হিয়াজোৰ পৰি যায় ভাবিলে তোমাৰ কথা তুমি লগা প্ৰতিটো ভাৱনা যোন যেন মুখনি চালে চকুৰুৱা এতিয়া সপোনত তোমাকে দেখি কি হ'ল ইমান মন মাৰি বহি আছ যে
এনেই কথা এটা ভাবি আছোঁ। কি কথা কচোন মোকনো নকৈ কাক কবি নে বেলেগ কাৰোবাক পালি ধেই কি যে কথাবোৰ কৈ থাক। তেনেহ'লে আকৌনো কি ভাবি আছ মই এজন অকলশৰীয়া ল'ৰা। মা দেউতা নোহোৱাৰ পাছত দিনে প্ৰতিদিনে তুমিয়ে মোৰ আপোন হৈ পৰিলা। মাজ নিশাৰ সুমধুৰ সপোন হৈ পৰিলা। প্ৰতিদিনে হৃদয়ৰ স্পন্দনত আৰু মোৰ দুটি ওঠৰ হাঁহিৰ কাৰণ হৈ পৰিলা। তুমিও যদি কেতিয়াবা মোক অকলশৰীয়া কৰি এৰি যোৱাগৈ মই কেনেকৈ জীয়াই থাকিম তাকে ভাবি চিন্তা কৰি আছোঁ। সেই অকৰাটো কিখন যে ভাবি থাক নহয় তই পইচা দাদা বৌ আৰু মই থাকোঁ বুলিচোন তই জানই দাদা আৰু বৌৰ পাছত মই যিকণ ঠাই দিছোঁ তোক দিছোঁ কি হে ডেকা ল'ৰা কেৰম খেলিছা? অঁ অৰূপ দা এনেই টাইম পাছ কেনিবা যায় নেকি এনেই ওলাই আহিলোঁ, ঘৰতনো কিমান সোমাই থাকিম। ঠিকেই কৰিলে কিমাননো ঘৰত সোমাই থাকিব অঁ তহঁতৰ খবৰ ক। অঁ ঠিকে আছে। পিছে গাঁৱৰ কিবা খবৰ খাতি পাইছ নেকি? খবৰ খাতিনো কি ক'ম আৰু চব ঠিকেই। খালি আপোনাৰ ভণ্টিক অকণমান চকুকান দিব। কি তহঁতে কি বকি আছ এইবোৰ? কি 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 বকি আছ এইবোৰ? আমিনো ঠিকেই কৈ আছোঁ। আপোনাৰ ভণ্টিৰ যিখনে প্ৰেমলা চলি আছে আপোনাৰ গোটেই নাক কাণ কাটি শেষ কৰিব কিন্তু। তহঁতে চব থাক আৰু এষাৰো কথা নকবি। অৰূপ দা খং নকৰিব আমি এনেই কোৱা নাই যিটো সঁচা সেইটোৱে কৈছোঁ। আপোনাৰ ভণ্টি আৰু আমাৰ গাঁৱৰ ইছু দুয়োটাৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে। আপোনাক নিজৰ দাদা ভাবি ক'লোঁ বেয়া নাপাব। হেৰা ক'ত আছা? হেৰা ক'ত আছা? ওলাই আহাচোন। কি হৈছেনো আপোনাৰ? কিয় ইমান চিঞৰি আছে? ভণ্টি ক'ত? কওকচোন কি হৈছেনো আপোনাৰ? ভণ্টিক মাতা। ভণ্টি অঁ ভণ্টি দাদাই মাতিছে। পাখৰি গাঁৱত অ কি কৰিছে এইবোৰ? এৰি দিয়কচোন তাইক। হেৰি এৰি দিয়কচোন তাইক। তাইক দুখ পাইছে। হেৰি শুনকচোন এৰি দিয়কচোন তাইক। তই সেই দুখীয়া হেৰি ল'ৰাটোক ভাল পাবলৈ তাই কাৰণে। দুখ পাইছে। হা? এৰি দিয়কচোন তাইক। এই দুখীয়া ল'ৰাটোৱে পালি। ভালে ভালে দুখীয়া ল'ৰাটোক এৰ, নহ'লে তাৰ পৰিণাম বহুত বেয়া হ'ব। যা পুজৰ পৰা আঁতৰি যা। যা কৈছোঁ নহয় আঁতৰি যা। আঁতৰি যা।
You are right, bro. তাই কিন্তু ককায়েকৰ কথা শুনি মোক ইমান সহজে এৰি দিলে। তাই ককায়েকৰ কথা শুনি তোক ইমান সহজে এৰি দিব নালাগিছিলে দেই। তাইক নেপালে অনিল মই মৰি যাম। আৰে বাবা তই একেবাৰে টেনশ্যন নলবি, মই আছোঁ তোৰ লগত, পাবি। ঐ কোন তহঁত? ৰিচু, কে? মই ৰিচু। অঁ ৰিচু নেকি? তোৰ কাৰণে মই পুবালিক নাপালোঁ চালা। আবে কেলা মাৰ সিহঁতক, মাৰ ঐ লিচু, ঐ কোনে মাৰিলে? ঐ তোক কোনে মাৰিলে? ঐ কোনে মাৰিলে ইয়াক? তোক কোনে মাৰিলে? ঐ কোনে মাৰিলে ইয়াক? হেল্ল' পুবালি, লিচু বিকাশে মাৰিলে। তুমি য'ত আছা জল্দিছে আহাচোন, বহুত বেয়াকৈ দুখ পাইছে, আহা না। কি? তাই ইমান ৰাতি ঘৰৰ পৰা দৌৰি ওলাই গ'ল, ক'লে গ'ল বাৰু? চব তোমাৰ কাৰণে হৈছে। মৰম দিছে এনে দি মূৰৰ ওপৰত ঠাই ল'লা। এতিয়া দেখিলা কি কৰিলে? আপুনি কিয় ইমান চিন্তা কৰিছে? আহিব নহয় তাই। কিয় চিন্তা নকৰিম? আহক তাই আজি, ঘৰৰ পৰা উলিয়াই পঠিয়াই দিম। নেলাগে মোক এনেকুৱা ভণ্টি। অবদা
মোবাইলৰ ৰিচিউটো বহিলে কান্দি কান্দি গৈ থাকিলোঁ কিবা হৈছে নেকি বাৰু কি ভাবিলোঁ আপোনাক জনাই যাওঁ কি তাইক আজি মই হেৰি কাটিয়ে হেৰি কি পেলাম কৰিছে আপুনি হেৰি দাখন লৈ কাটিব আহিছে কি দাদাই কাটিব আহিছে ঐ ব'ল এবাৰ যাওঁ ইয়াত থাকিলে কথাটো বহুত বেয়া হৈ যাব আৰে কেলা কোনে ক'লে এইবোৰ তোক উত্তৰ এতিয়া? দি থাকিলে পুবালি কবাইকে আহি তোৰ ডিঙিত দা লগাবহি আমাৰ ঘৰলৈ যাবই আমাৰ ঘৰত কোনো নাই ক'ত যাবি এতিয়া চব মামাৰৰ ঘৰলৈ গ'ল ব'ল 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 যা ব'ল আৰু উপায় নাই বৈ 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 যা ব'লা পুবালি ব'লা পবালি এই ব'ল পাৰিবি নাই মই ধৰি দিছোঁ ভালছে বৈ